নমস্কাৰ পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আৰম্ভ কৰিব লৈছো আজিৰ গুৰুত্বপূৰ্ণ খবৰ আজি মোৰ হাতত পৰা প্ৰথমটো খবৰ হৈছে হজলৈ যোৱাসকলৰ বাবে দুখবৰ হজ যাত্ৰীসকলে লগত প্ৰয়োজনীয় নথিপত্ৰ নিনিয়াৰ ফলত প্ৰায় ৩০০ গৰাকী হজ যাত্ৰীয়ে ভৰিবলগীয়া হৈছে জৰিমনা এই কথা হজ নিৰাপত্তাৰক্ষীৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল মহম্মদ আল আসামীয়ে সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিছে যোৱা ২ বছৰে বিদেশীৰ বাবে হজ যাত্ৰা বন্ধ কৰি ৰাখিছিল কিন্তু এইবাৰ ৮,৫০,০০০ লোকক হজ যাত্ৰা কৰিবলৈ সৌদি আৰবৰ প্ৰশাসনে অনুমতি প্ৰদান কৰিছে মোৰ হাতত পৰা দ্বিতীয়টো খবৰ হৈছে অসমৰ ৰাজনীতিৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি প্ৰদান কৰিছে পূৰ্বৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক এনেকুৱা ধৰণৰ খবৰবোৰ জানি থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব আৰু পাৰিলে আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব ধন্যবাদ